Oh my god. Good evening everyone, welcome to my YouTube channel. तो ये ट्रेकिंग ब्लॉग हम ट्रेकिंग ना हाइकिंग ब्लॉग हम तो बहुत दिन को ट्रेकिंग ब्लॉग दिया नासिलो तो ये टोटली एकदम एडभेंचर भरा भिडिओ एडभेंचरस भिडिओ हम टोटली तो सब भिडिओ शेषলৈকে और ये एकदम बङाइगाँवते आछे मेन तो कत आछे केनेकुवा एडभेंचर तो ये सब भिडिओ शेषলৈকে तो बोलक स्टार्ट करो भिडिओ আহি পালো সেই আনন হিলটো লৈ তো এবাৰ আমি উঠিম আৰু চাৰিওফালে কিবা জংগলে জংগল ৰাস্তা দেখাম মানে চকুন দি উঠো তো বলক অলপ এক্সপ্লোৰ কৰো তো লেটস গো হাউ ৰাস্তা কাটি কাটি যাব লাগিব আৰু উপায় নাই গাইড কেতে গাইড ৰখ দেখাই আছো তো আমাৰ লোকেল গাইড এসান কি লাগে তো আমি লাঠি হিন্দু উঠিবা আইনা কিছু ইংলিশ বেকার আছে না ফেসিবিল লগৰ আমি পড়া ফেসিবিল লগৰ কারণ রেডিয়া তো লাঠি মই বিছি না পালোছন তো স্যার রাস্তা চাওক রাস্তা হাই রে হাই রাস্তা এক্সপ্লোর তো ভাল লাগে ভাগত করে এটা বন্ধু তো লগতে এসে বাস থাকা তাকে তো মই জুতা পিনবা লাগছিল স্লিপ খাই বহুত স্লিপ ও মুরা গাইস আরে গাছত ধর র গাছে পান এইটো মোর স্যান্ডেলার একচুয়ালি কাম নকৰে থিয় নহবি থিয় হলে পিছলা খাবি ৰাস্তা আহি পালো আৰু ইয়াৰ ভিউটো চাওক তো আৰু যাব লাগিল এই জংগলৰ মাজেদি তো বলক সাপ চাপ নলালে হ'ল আৰু তো বহুত কষ্ট কৰি আহি পালো কষ্ট এই দি ৰাস্তা ভিউ আৰু অলপ আছে সেইবোৰ ৰাস্তা চাওক উঠব লাগিল পাহাৰখন ইমান ডাঙৰ নহয় কিন্তু এই আভিলৰ কাৰণে অলপ উঠব দিগদাৰ হৈ আছে ব্লগিং কৰা অলপ প্ৰব্লেম হৈ আছে তো ফাইনেলি আহি পালো একদম হিল টপত হেছা ভিউ ও মাই গড সেইটো গোটেই বঙাইগাঁও এইখন 2000 years later তো ওলালো যাব ইয়াৰ পৰা এইটো শিৱ মন্দিৰ কৃষ্ণ আৰু এইখন অভাৰব্ৰিজখন ফাইন ফ্লাইঅভাৰ আৰু এইটো বঙাইগাঁও ফ্লাইঅভাৰ তো ইমান বেয়া ৰাস্তা ব্লক কৰা অসুবিধা হয় ৰাস্তা চাওক গাইছ ও ভাই মাই গড ইয়াতে নপৰলে হ'ল আৰু কৃষ্ণ ভাই a few moments later তো ফাইনেলি বাছি আহিলো দেখা পালে কেনেকুৱা ৰাস্তা হয় কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল কিবা তোৰ বঢ়িয়া এক্সপিৰিয়েঞ্চ বেয়া হ'লেও ভাল বুলি ক'ব লাগিব সৰু সুৰা কিন্তু ৰাস্তাটো দেখাই দিয়ে ওপৰতো দেখাই দিয়ে আমাৰ ভয়ানক সেই ইয়াৰ পৰা এনেকে জংঘল হ'ল কোনোবাই আহিব খুজিলে একদম নাহিব জেনেৰেলি আহিব ক'ৰবাত এইটো পাহাৰ একদম নাহিব আহিলে এক্সপাৰ্ট লৈ আহিব এটা এক্সপাৰ্ট দেখাই দিয়ে আমাৰ এক্সপাৰ্ট এই এক্সপাৰ্ট থেংক ইউ কণ্টেক্ট কৰিলে হ'ল ইনষ্টাগ্ৰামত এহসান মোহাম্মদ এহসান 01 দেখাত ইমান ইজি লাগে বাট ইমান ইজি নহয় জংঘলৰ তলে চাপৰি যাব লাগে তো সেয়াই এইখিনিতে বাই সৰুকৈ এটা হাইক আছিল এইখিনিয়ে যিমান পাৰোঁ ট্ৰাই কৰিছোঁ ৰাস্তাবোৰ কভাৰ কৰা বাট ইমান পটককৈ কৰা নাযায় মানে ইমান আপহিল আৰু নাহাতে ইমান ডাউন যে মোবাইলটো একফালে ল'লে পৰি যায় এটা দুটাত ক্লিপত মই পৰিছোঁ
তো সেইখিনি তো আমি যাব ওলালোঁ ঘৰ তো আহাতে একো ব্লগ কৰা নাছিলোঁ তো সেইকাৰণে যোৱাতে ব্লগ কৰি যাওঁ যাতে কোনোবাই আহিলে আহিব পাৰে আৰু আহিলে গৰম দিনত নাহিব ইয়াতে সাপ চাপৰ ভয় থাকিব আহিলে ঠাণ্ডা দিনত আহিব আৰু ইটো জেগা আছে চাপ্ৰাকাটা অভাৰব্ৰিজ যোনটো বঙাইগাঁৱৰ তো তাতে যোনটো পাথৰ কৰি আছে যোনটো চবেই আহে তো পাথৰ কৰি অলপ আগত আহি গ'লে হ'ল তো জেগাটো পায়ে যাব দেখা পাবই তো এইখিনিয়ে